অখিল ককাইদেউ তই বহুত কষ্টত আছ ন বৰকৈ মনত পৰিছে চাগে তোৰ আইলৈ মনত পৰিছে চাগে তোৰ দ্বিতীয়গৰাকী আইস্বৰূপ মৰমৰ পত্নীলৈ কিয়নো আছগৈ আইৰ বুকু উদং কৰি চৰকাৰৰ জমৰ যাতনা সহি কোনো আশা নথকা এটি এন্ধাৰ কোঠাত আমি ঠিক বুজিছোঁ তোক সিহঁতে ষড়যন্ত্ৰ কৰি লৈ গৈছে তোৰ আইসিয়া উকা কৰি জাপি দিব খুজিছে তোৰ ওপৰত কিছুমান লেতেৰা অৰ্থহীন মোকৰ্দমা সিহঁতে জানো নাজানে তই যে নিৰ্দোষী তোৰ সি সদায় ডিঙিত ওলমি থকা মোনাখন আৰু সাধাৰণ সাজযোৰ দেখিলে জানো ক'ব নোৱাৰি তোৰ গাত কোনো দুখ নাই বুলি তইতো ঘূৰি নুফুৰ ৰাষ্ট্ৰীয় ঘাইপথত ক'লা হিয়া আৰু এখন ক'লা ৰঙৰ গাড়ী লৈ তেতিয়াহ'লে কেনেকৈ তই হলি মাওবাদী তই চাই থাক ককাইদেউ তোক অন্যায় কৰাসকল অধঃপতনে যাব সিহঁতি গমেই পোৱা নাই যিকুৰা জুইৰে সিহঁতি তোৰ আইসিয়া চলাইছে এদিন সেই জুইত সিহঁতিও ৰহিব বেয়া লাগিছে আজি যি অসমীয়া জাতিৰ বাবে তই টেটু ফালি ফালি অসমৰ ডাঙৰ ডাঙৰ ৰাস্তাত চিঞৰ মাৰি তই দৃশ্যবোৰ কপাইছিলি আজি সেই অসমীয়াই তোৰ মুক্তিৰ বাবে চিঞৰিব পৰা নাই কিয় ককাইদেউ নিউজ চেনেলৰ বাতৰি চাই দায়িত্ব সামৰে অসমীয়াই এইবোৰ কথা তোক আজি ক'ব খোজা নাই ককাইদেউ তই বহুত কষ্টত আছ তই সুস্থ হৈ ঘূৰি আছোন তোৰ প্ৰয়োজন আছে নৱপ্ৰজন্মক তোৰ প্ৰয়োজন আছে অসমীয়াইক নতুবা আকৌ এবাৰ শ্বহীদ হ'ব দীপাঞ্জল দাস নতুবা আকৌ এবাৰ বলৎকাৰ হ'ব অসমী অখিল ককাইদেউ